এটা পথ অতি ব্যস্ত এই পথছোৱা কল্লোৰ এটা অংশ আৰু এটা অংশ হৈছে আকবৰপট্টি কিন্তু অহা 5 ছেপ্টেম্বৰৰ পৰাই এই পথছোৱা জয়ন্ত দত্ত পথ নামেৰে জনা যাব ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সমাজ সংগঠক তথা 2001 চনত সেই সময়ত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত নিৰ্বাচন চলি থকাৰ মাজতে স্বৰ্গীয় জয়ন্ত দত্ত আৰু তেওঁৰ লগতে দুজন দলীয় সতীৰ্থই কোনো অজ্ঞাত আততায়ীৰ হাতত বজাৰৰ সোণাৰীপট্টি অঞ্চলত মৃত্যুবৰণ কৰিছিল তেখেতৰ সেই অৱদানৰ কাৰণে আজি উজনি অসমত বিজেপিৰ ভেটি ইমান শক্তিশালী হ'বলৈ সক্ষম হ'ল তেখেতৰ অৱদানৰ চিনস্বৰূপে তেখেতক মৰণোত্তৰভাৱে সন্মান যাচিবলৈ অহা 5 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বজাৰৰ কল্লোৰৰ পথটি জয়ন্ত দত্ত নামেৰে নামাকৰণ কৰিবলৈ দিন স্থিৰ কৰিছে জিলা সমিতিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে অহা 5 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ মহান কৰ্মৰ দ্বাৰা আততায়ীৰ হাতত প্ৰাণ বিসৰ্জন দিয়া ভাৰতীয় জনতা পাৰ্টিৰ তিনিওজন শ্বহীদৰ আত্মাই ইহসংকাৰত শান্তি পাব বুলি আশা কৰা হৈছে একচুৱেলি কি হ'ল জয়ন্ত দত্ত যিজন জয়ন্ত দত্তৰ অৰিহণাত আজি অসম বিজেপি আজি চৰকাৰ অনাৰ ক্ষেত্ৰত উজনি অসমৰ এটা সাংগঠনিকভাৱে শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ পৰা হ'ল সেই জয়ন্ত দত্তক 2001 চনত নিৰ্বাচনৰ মাজমজিয়াত তেখেতক হত্যা কৰিছিলে ইয়াৰ কাষৰ ৰাস্তাটোত সেই সোণাৰীপট্টি ৰাস্তাটোত কিন্তু প্ৰথম অৱস্থাত সেইটো ৰাস্তাই আমি বিচাৰিছিলোঁ জিলা সমিতিৰ ফালৰ পৰা যে তেখেতৰ চিৰস্মৰণীয় তেখেতৰ ত্যাগৰ চিনস্বৰূপে সেই ৰাস্তাটো তেওঁৰ নামত নামাকৰণ কৰিব লাগে কিন্তু সেই নামটো অলৰেডি নামাকৰণ হৈ থকাৰ কাৰণে আৰু যিগৰাকীয়ে নামাকৰণ যাৰ নামত কৰিছে তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁলোকে ক'লে যে এইটো ব্যৱস্থাত আমি সব আছোঁ যেতিয়া দ্বিতীয় এটা নাম দিয়াৰ ক্ষেত্ৰত এটা খেলিমেলি হয় পিছত এই ৰাস্তাটো ব্ৰিটিছৰ দিনৰ হয় ৰাস্তাটো কিন্তু এই ৰাস্তাটোত তেনেকুৱা কোনো বিউটিফিকেশ্যন নাই কাৰণ ৰাস্তাটো যিমান বহল ভৱিষ্যতত এই ৰাস্তাটো পৰিকল্পনা হিচাপত HSFটো যেনেকৈ ধুনীয়া কৰা হৈছে এই ৰাস্তাটো তেনেকুৱা কৰাৰ স্বাৰ্থত আমি ভাবি চিন্তি এই ৰাস্তাটো তেখেতৰ নামত নামাকৰণ কৰিবৰ কাৰণে জিলা সমিতিৰ ফালৰ পৰা মিউনিচিপালিটিৰ যোগেদি মাননীয় জিলা আয়ুক্তৰ মাধ্যমেদি আমি যিটো চৰকাৰী নিয়ম প্ৰণালীৰ মাজেৰে পাছ কৰাই পেলাই এই নামটো অলৰেডি নামাকৰণ হ'ল কাগজে পত্ৰে চৰকাৰীভাৱে আৰু এইটো ৰাইজৰ কাৰণে মুকলি কৰিব অহা 5 ছেপ্টেম্বৰ আমাৰ 5টা বজাত গধূলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংসদ কিজনো ইয়াত উপস্থিত থাকিব উক্ত দিনা বিধায়কো থাকিব দলৰ প্ৰতিজন ব্যক্তি থাকিব আৰু বিশেষকৈ জয়ন্ত দত্তৰ পৰিয়ালৰ পত্নী থাকিব ছোৱালী থাকিব হায়দৰাবাদৰ পৰা বম্বেৰ পৰা আহিব বুলি খবৰ পাইছোঁ মই আৰু এইমাত্ৰ যিটো খবৰ পাইছোঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই লগ কৰিছোঁ তেখেতো উক্ত দিনা ইয়াত উপস্থিত থাকি ৰাইজৰ কাৰণে তেখেতৰ নামটো এইটো কৰিব উন্মোচন কৰিব সম্পূৰ্ণ হ'ব এইটো ভৱিষ্যত পৰিকল্পনা লোৱা হৈছে ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত ইয়াক বিউটিফিকেশ্যন কৰাৰ কথা চিন্তা কৰি থকা হৈছে ৰাস্তাটো নামাকৰণ কৰাৰ পিছত HSFৰ নিচিনাকৈ ইয়াক বিউটিফিকেশ্যন কৰিব লাগিব চবেই